গোটেইখিনি কথা ভালদৰে গম পাম কিন্তু তাৰ আগতে আমি মনত ৰাখিব লাগিব যে আমি কোনখিনি কথা জানো আৰু আমি কোনখিনি কথা জানিবলৈ বাকী আছে প্ৰথম কথাটো হ'ল যে জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল হত্যা এই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে প্ৰকাশ কৰিছে আৰু সেকেন্ড কথাটো হ'ল এই হত্যাৰ লগত জড়িত কোন আছিল সিদ্ধাৰ্থ মেইনলি সিদ্ধাৰ্থ জড়িত আছিল কাৰণ বহু দিনৰ পৰা জুবিন গাৰ্গৰ পইচা খৰকাই আছিল আৰু যেতিয়া এই কথা উমান জুবিন গাৰ্গে পাইছিল তাৰ পিছত সিদ্ধাৰ্থ এই লেভেললৈকে নামি গৈছিল জুবিন গাৰ্গৰ লগত থাকিবলৈ দিয়া হৈছিল অমৃত প্ৰভা আৰু অমৃত প্ৰভাক এইটো ৰেছপন্সিবিলিটি দিয়া হৈছিল যে জুবিন গাৰ্গে যাতে অহৰহ মদ খাই থাকে আৰু নিচাৰ পৰা বাহিৰত ওলাব নোৱাৰে তেওঁৰ শৰীৰত যাতে ইনাফ এলকহল থাকে এই গোটেই হত্যাকাণ্ডটো ঘটাবলৈ শ্যামকানু মহন্তই সেইদিনা এনেকুৱা এটা মদৰ বটল দিছে যিটো ছিংগাপুৰত এভেইলেবল নাই ছিংগাপুৰত এভেইলেবল নোহোৱা এনেকুৱা এটা মদৰ বটল কি দিছে আৰু সেই মদৰ বটলটোত কি আছিলে সেই ষড়যন্ত্ৰকাৰীসকলে জানে আৰু শ্যামকানু মহন্তই জানে আমি এইটো কথাও জানো যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁৰ শৰীৰত 360 mg ডেচিলিটাৰ এলকহল পোৱা গৈছিল আৰু এইখিনি এলকহল কিবা এজন হেল্ডি মানুহকো কোমালৈ ঠেলি দিবৰ কাৰণে ইনাফ তেওঁৰ নিচিনা এজন চিজাৰ থকা মানুহক ইমানখিনি এলকহল দিয়াটো মৃত্যুৰ ষড়যন্ত্ৰৰ বাহিৰে একো হ'ব নোৱাৰে সেইদিনা ইয়াতত কি হৈছিল তাৰ টুকুৰা টুকুৰি ভিডিঅ' আমি পাইছোঁ আৰু সেই ভিডিঅ'তে দেখিছোঁ যে কিদৰে সিদ্ধাৰ্থক জুবিন গাৰ্গৰ ওচৰলৈ যাব দিয়া হৈছিল কিন্তু সিদ্ধাৰ্থে মানা কৰিছিল যাবৰ কাৰণে তাৰ পাছত পানীৰ পৰা জুবিন গাৰ্গৰ ডেড বডিহে উদ্ধাৰ হৈছিল আৰু সেই গোটেই যে ভিডিঅ' আমি পাইছিলোঁ সেই ভিডিঅ'বোৰ টুকুৰা টুকুৰি ভিডিঅ'বোৰ লাষ্ট যোনটো ভিডিঅ' লাষ্ট টুকুৰাটো কিন্তু আমি এতিয়াও নাপালোঁ সেইবাবে চাগে গোটেই পজলটো এতিয়াও চল্ভ হোৱা নাই সেই লাষ্ট টুকুৰাটো আমাৰ মাজলৈ এতিয়াও নাহিল এইখিনি কথা আমি জানো আৰু আমাৰ জানিবলগীয়া এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ ষড়যন্ত্ৰ কৰা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এই ষড়যন্ত্ৰ কেতিয়াৰ পৰা চলি আছিল সেই ষড়যন্ত্ৰ ছিংগাপুৰত গৈ গোটেই ষড়যন্ত্ৰ কৰা হৈছিল নে এই ষড়যন্ত্ৰ আগৰ পৰাই চলি আছিল যদি ষড়যন্ত্ৰ চলি আছিল তেতিয়াহ'লে কেতিয়াৰ পৰা চলি আছিল জুবিন দাক কেতিয়াৰ পৰা চাফাৰ কৰি আছিল এই গোটেইখিনি কথা লাগে আৰু তাৰ উপৰি এতিয়া এইটো কথা প্ৰুফ হ'ব যে এইখিনি মানুহে গোটেইখিনি ঘটনাৰ লগত জড়িত হৈ আছে তাৰপিছত একশ্যনটো কি হ'ব তাৰপিছত কি ডিচিজন লোৱা হ'ব সেই মানুহখিনিৰ কাৰণে গোটেইখিনি কথা লাগে ইমান দিন অসমীয়া মানুহে ৰৈ আছে আৰু কিন্তু ইয়াতকৈ বেছি নৰয় চাৰ্জচিট এনেকুৱা হ'ব লাগিব যাতে তাৰ পৰা পানী নসৰকে এনেকুৱা হ'ব লাগিব যাতে গোটেইখিনি কথা ট্ৰান্সপাৰেণ্ট হৈ থাকে সেইদিনা আচলতে কি হৈছিলে এই কথা গম পাবলৈ আৰু বেছি সময় নাই গতিকে সেই কথাটো গম পোৱাৰ আগত এবাৰ লাষ্টবাৰৰ বাবে কমেণ্টত লিখাওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ